কাৰ্বি আংলং জিলাৰ বোকাজান থানাৰ অন্তৰ্গত দাৰোগা বাগানত ড্ৰাইভাৰ সহ দুখন অবৈধ কাঠভৰ্তি বলেৰো পিকআপ ভান জব্দ কৰে। ঘটনা অনুসৰি যোৱাকালি নিশা দাৰোগা বাগানৰ মাজেৰে ত্ৰিপালৰে থকা AS09 AC2270 আৰু AS09 C8893 নম্বৰৰ দুখন বলেৰো ভেন গাড়ী পাৰ হ'বলৈ ধৰোতে বাগানৰ মানুহৰ সন্দেহ উপজাত গাড়ী দুখন ৰখাই সোধপোছ কৰাত গাড়ী দুখনত গছৰ খুন্দা দেখি গাড়ী দুখন নিশা জব্দ কৰি ৰাখি থৈ ৰাতিপুৱা পুলিচ আৰু ফৰেষ্টৰ মানুহক খবৰ দিয়াত পুলিচ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে গাড়ী দুখন নিজৰ জিম্মালৈ আনি তদন্ত আৰম্ভ কৰিছে। বাগানৰ ৰাইজে গাড়ীৰ ড্ৰাইভাৰক সোধপোছ কৰাত সাইফুল, কাৰ্তিক, জালাল নামৰ এইকেইজন ব্যক্তি অবৈধ কাৰবাৰৰ লগত জড়িত বুলি জানিবলৈ দিয়ে। বাগানৰ স্থানীয় ৰাইজে শাক-পাচলি কঢ়িওৱাৰ চলেৰে 1 বছৰমানৰ পৰা এই অবৈধ ব্যৱসায় চলাই আহিছে বুলি জানিবলৈ দিয়ে। লক্ষণীয় বিষয় যে এইদৰে কিছুমান অসাধু ব্যৱসায়ীয়ে আইনৰ চকুত ধূলি দি বন ধ্বংস কাৰ্য অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে ইয়াৰ পুলিচ প্ৰশাসনক উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ বাবে দাবী জনাইছে।